নমস্কাৰ তোমালোক সকলোকে মোৰ এই মেথামেটিক্স লাৰ্ণিং চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ অধ্যায়টোৰ অনুশীলনী 2.1ৰ 2 নম্বৰ কুৱেশ্যনটো দিছে যে তলত প্ৰত্যেকটো সমীকৰণৰ লগতে কিছুমান চলকৰ মান দিয়া হৈছে। মানে কুৱেশ্যনবিলাকত চলকবোৰৰ মানবোৰ দি দিছে। এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰা। অৰ্থাৎ এই মানবিলাকে কোনটো মানে এই সমীকৰণটো সমাধান কৰিব আমি সেইটো নিৰ্ণয় কৰিব লাগে। 1 নম্বৰ কুৱেশ্যনটো দিছে যে 2x - 4 = 0। ইয়াত xৰ মান দিছে যে x = 1 2 - 2। আমি এতিয়া দেখুৱাব লাগে যে x = 1 এই সমীকৰণটো সমাধান কৰে নে 2 সমাধান কৰে নে -2 এই সমীকৰণটো সমাধান কৰে। অৰ্থাৎ আমি xৰ জেগাত 1 2 - 2 কোনটো বহুৱালে এইফালৰ লেফ্ট হেণ্ড ছাইডৰ মানটো আমি কি পাম? 0 পাম। সেইটোৱে আমি দেখুৱাব লাগে। আমি 1 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ কৰিম। এতিয়া আমি যিহেতু এইটো সমীকৰণ দিছে, আমি জানো যে সমীকৰণৰ সদায় দুটা পক্ষ থাকে। এটা হৈছে বাওঁ পক্ষ আৰু এটা হৈছে সোঁ পক্ষ। আমি ইংৰাজীত বাওঁ পক্ষটো কি বুলি কওঁ? লেফ্ট হেণ্ড ছাইড আৰু সোঁ পক্ষটো কি বুলি কওঁ? ৰাইট হেণ্ড ছাইড। ইয়াত লেফ্ট হেণ্ড ছাইডত আছে 2x - 4 আৰু ৰাইট হেণ্ড ছাইডত আছে 0। অৰ্থাৎ আমি xৰ মান বহুৱালে লেফ্ট হেণ্ড ছাইডৰ মানটো কি পাব লাগিব? 0 পাব লাগিব। আমি প্ৰথমতে কি বুলি পাতিম? লেফ্ট হেণ্ড ছাইড = 2x - 4। এতিয়া লিখিম যে x = 1ৰ বাবে, মানে xৰ মান 1ৰ বাবে এই সমীকৰণটো অৰ্থাৎ লেফ্ট হেণ্ড ছাইডটো মানটো 0 পাওঁনে চাম। বাবে কি পাতিম? 2 × 1, xৰ জেগাত 1 বহাইছোঁ, -4। এইটো কিমান পালোঁ? 2 - 4 পালোঁ, অৰ্থাৎ -2 পালোঁ। গতিকে দেখা গ'ল যে x = 1ৰ বাবে সমীকৰণটো সিদ্ধ নহয়। এতেকে আমি এনেকৈ লিখি দিলেই হ'ল x = 1 সমীকৰণটোৰ সমাধান নহয়। এতিয়া আকৌ আমি x = 2ৰ কাৰণে কৰিম। চোৱাচোন, x = 2ৰ বাবে আমি অকল লেফ্ট হেণ্ড ছাইডতহে বহাম, কিয়নো আমাক চোৱাচোন কুৱেশ্যনটো ৰাইট হেণ্ড ছাইডৰ মানটো কিমান দি আছে? 0 দিছে। গতিকে ৰাইট হেণ্ড ছাইডততো আমি একো বহুৱাব নোৱাৰোঁ। গতিকে আমি সদায় লেফ্ট হেণ্ড ছাইডত তেতিয়া বহাব লাগিব। এতিয়া x = 2ৰ বাবে কি হ'ব? 2 × 2 হয়নে? -4 পালোঁ। চোৱাচোন, 2 × 2 = 4 পালোঁ, 4 - 4 অৰ্থাৎ 0। এতেকে কি পালোঁ? x = 2 সমীকৰণটো সিদ্ধ কৰিলে। অৰ্থাৎ x = 2ৰ বাবে আমি লেফ্ট হেণ্ড ছাইডতো মানটো কিমান পাইছোঁ? 0 পাইছোঁ। এতেকে x = 2 সমীকৰণটোৰ এটা সমাধান হয় বুলি লিখি দিলোঁ। আকৌ ঠিক তেনেধৰণে আমি এইটো যিহেতু আমি পায়ে গ'ল, তথাপি আমি ইয়াতে দেখাম যে x = -2ৰ বাবে কিনো পাওঁ। x = -2ৰ বাবে কি হ'ব যে লেফ্ট হেণ্ড ছাইডত কি আছিলে? 2x - 4 আছিলে। গতিকে আমি কি পাতিম? 2 × -2 -4 পালোঁ। 2ৰ লগত 2 পূৰণ কৰিলে 4 পাওঁ। যিহেতু মাইনাছ আছে গতিকে -4 -4 গতিকে কি পাম? 8 পাম। যে 2টা মাইনাছ আছে গতিকে মাইনাছ হ'ব। গতিকে not = 0 এনেকৈও লিখি দিব পাৰোঁ। বা ৰাইট হেণ্ড ছাইড not = ৰাইট হেণ্ড ছাইড। এতেকে আমি এনেকৈ লিখি দিলেই হ'ল x = -2 সমীকৰণটোৰ সমাধান নহয়। কুৱেশ্যনটো দিছে যে 11y + 5 = -6, y = 0 1 -1। মানে এইটো লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডত দুইটা পক্ষতে মান আছে। লেফ্ট হেণ্ড ছাইডত যিহেতু চলকৰ মান আছে, গতিকে আমি y এই মানকেইটা আমি লেফ্ট হেণ্ড ছাইডত বহুৱাম। মানে y কোনটো মানৰ বাবে এই লেফ্ট হেণ্ড ছাইডৰ মানটো আমি কি পাম? -6 পাম। চাওঁচোন, এতিয়া আমি সমীকৰণটো সমাধান কৰি চাওঁ। আমি প্ৰথমতে কি পঠিয়াম? লেফ্ট হেণ্ড ছাইড বহাম। লেফ্ট হেণ্ড ছাইডত কিমান আছে? 11y + 5 আছে। গতিকে y = কিহৰ বাবে? প্ৰথমতে 0ৰ বাবে লিখোঁ। y = 0ৰ বাবে 11 × 0 + 5। 0ৰ লগত কিবা এটা সংখ্যা যদি পূৰণ কৰোঁ, তাৰতো পূৰণফলটো সদায় আমি 0ই পাওঁ। 0 + 5 = 5। আমি কি পাব লাগিছিলে? 6 পালোঁ কিমান? 5। গতিকে এইটো সমীকৰণটো সমাধান হ'ল জানো? নহ'লে। এতেকে কি লিখিব পাৰোঁ? y = 0 সমীকৰণটোৰ সমাধান নহয়। সমাধান মানে কি? সলিউশ্যন নহয়। এতিয়া আমি কি বহাম? y ৰ মানটো কি বহাই চাম? y = 1ৰ বাবে কি বহাম চামচোন।
লেফ্ট হেণ্ড ছাইডত কি আছিলে 11 ইনটু 1 প্লাছ অফ 5 11ৰ লগত 1 পইণ্ট কৰিলে কিমান পাম 11 পাম প্লাছ অফ 5 11ৰ লগত 5 যোগ কৰিলে কিমান পাম 16 পাম আমি পাব লাগিছিলে কিমান 6 পালোঁ কিমান 16 এটাকে কি বুলি লিখিম y ইকুৱেল টু 1 সমীকৰণটোৰ কি নহয় সমাধান নহয় আমি আকৌ কিহৰ কাৰণে কৰি চাম এতিয়া y ইকুৱেল টু চোৱা আমি কিহৰ কাৰণে কৰিলোঁ 0 কাৰণে কৰিলোঁ 1ৰ কাৰণে কৰিলোঁ দুইটাৰ ক্ষেত্ৰতে সমীকৰণটো সমাধান নহয় এতিয়া আমি -1ৰ কাৰণে কৰি চাম y ইকুৱেল টু -1ৰ বাবে কি পাম এতিয়া 11 ইনটু মাইনাছ অফ 1 প্লাছ অফ 5 এইটো মানে লেফ্ট হেণ্ড ছাইডত পাতি আছোঁ দেই মই ইয়াত প্ৰতিটো ক্ষেত্ৰতে লেফ্ট হেণ্ড ছাইড বুলি পাতি দিয়া নাই যিহেতু মই ইয়াত প্ৰথমতে ধৰিয়ে লৈছোঁ সেইটো কাৰণে মই ডাইৰেক্ট কৰি গৈছোঁ এতিয়া চোৱাচোন 11ৰ লগত -1 পইণ্ট কৰিলে কিমান পাম মাইনাছ অফ 11 প্লাছ 5 ইকুৱেলটো কিমান পাম 6 পাম এতিয়া ডাঙৰ সংখ্যাটোৰ আগত কি আছে মাইনাছ আছে গতিকে উত্তৰটো কি পাম -6 পালোঁ এতিয়া চোৱাচোন আমাক সমীকৰণটো সমাধান কৰিবলৈ দিয়া সমীকৰণটোৰ ৰাইট হেণ্ড ছাইডত কি আছিলে -6 আছিলে এইফালেও ৰাইট হেণ্ড ছাইডত আমি সমীকৰণটো সমাধান কৰি কিমান পালোঁ -6 পালোঁ অৰ্থাৎ কি y ইকুৱেল টু 1ৰ বাবে সমীকৰণটো সিদ্ধ মানে y ৰ মান -1 বহুৱালে এই সমীকৰণটো মান -6 পাম এতিয়া আমি কি লিখিম এতেকে y ইকুৱেল টু -1 সমীকৰণটোৰ সমাধান হয় এই ধৰণে আমি দি থোৱা মানবিলাক ব্যৱহাৰ কৰি সমীকৰণটোৰ সমাধান হয় নে নহয় অতি সহজতে চাব পাৰোঁ লেফ্ট হেণ্ড ছাইড বা ৰাইট হেণ্ড ছাইড ব্যৱহাৰ কৰি এতিয়া আমি ইয়াতে প্ৰত্যেকটোৰ ক্ষেত্ৰত চলকবোৰ লেফ্ট হেণ্ড ছাইড আছে কাৰণেহে লেফ্ট হেণ্ড ছাইড পাতিছোঁ যদি কেতিয়াবা ৰাইট হেণ্ড ছাইডতো তেনেকৈ চলকবোৰ থাকে তেতিয়াহ'লে আমি আকৌ দুইটা পক্ষ কৰি চাব লাগিব লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড তেতিয়া দুইটা ছাইড সমান হৈছে নাই সেইটোৰ ওপৰত বেছ কৰি পেলাইহে আমি ক'ব পাৰিম যে y বা xৰ আমুক মানটোৰ কাৰণে সমীকৰণটো সমাধান হয় নে নহয় নম্বৰ কুৱেশ্যনটো দিছে যে 3y by 5 ইকুৱেল টু 3 ৰ মানকেইটা দিছে যে y ইকুৱেল টু 3 -3 5 এতিয়া আমি লেফ্ট হেণ্ড ছাইডতহে অকল চলক আছে ৰাইট হেণ্ড ছাইডত চলক নাই ৰাইট হেণ্ড ছাইডত কনষ্টেণ্ট টাৰ্ম আছে গতিকে আমি লেফ্ট হেণ্ড ছাইডটো লৈ পেলাই এই y ৰ মানকেইটা পাতিম মানে আমি y ৰ কোনটো মানৰ বাবে এই লেফ্ট হেণ্ড ছাইডটোৰ মান 3 হ'ব আমি সেইটো চাম এতিয়া আমি প্ৰথমতে কেনেকৈ পাতোঁ লেফ্ট হেণ্ড ছাইড বুলি পাতিম লেফ্ট হেণ্ড ছাইড ইকুৱেল টু কি আছিলে 3y by 5 আছিলে এতিয়া মই কি কৰিম y ইকুৱেল টু 3 বাবে y ইকুৱেল টু 3 বাবে কি হ'ব 3 পূৰণ y জেগাত 3 বহালোঁ এফালে কিমান পালোঁ 5 3 3 গুণ 9 9 বাই কিমান পালোঁ 5 আমি পাব লাগিছিলে কিমান 3 পালোঁ কিমান 9 বাই 5 পালোঁ গতিকে কি লিখিম y ইকুৱেল টু 3 কি লিখিম y ইকুৱেল টু 3 কি নহয় সমীকৰণটোৰ সমাধান নহয় গতিকে আমি আকৌ কিহৰ কাৰণে বহাম y ইকুৱেল টু -3 বহুৱাই আছোঁ y ইকুৱেল টু -3 বাবে কিমান পাম ইকুৱেল টু কি আছিলে 3 ইনটু -3 y জেগাত -3 বহাইছোঁ 5 পালোঁ কিমান পালোঁ -9 বাই 5 আমাক কি লাগে 3 লাগে পাইছোঁ কিমান -9 বাই 5 এতেকে কি হ'ব y ইকুৱেল টু -3 বাবে সমীকৰণটো সমাধান নহয় সমীকৰণটো সমাধান নহয় এতিয়া আমি কি পাতিব পাৰিম আকৌ y ইকুৱেল টু কি আছে চোৱাচোন 5ৰ বাবে y ইকুৱেল টু 5ৰ বাবে আমি কেনেকৈ কৰিম 3 ইনটু 5 ইজ ডিভাইডেড বাই 5 চোৱাচোন পাছে কেঞ্চেল গ'ল থাকিল কিমান 3 থাকিলে বা তোমালোকে এইটো এনেকৈও কৰিব পাৰা 3 5 গুণ কিমান 15 ডিভাইডেড বাই 5 15ক 5 হৰণ কৰিলে কিমান পাম 3 বাৰে পাম গতিকে কি পালোঁ আমি লেফ্ট হেণ্ড ছাইড এইটো y ইকুৱেল টু 5ৰ ক্ষেত্ৰত লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড দুইটা সমান হৈছে গতিকে আমি কি বুলি পাতিব পাৰিম এতেকে y ইকুৱেল টু 5 সমীকৰণটোৰ সমাধান হয় এই ধৰণে আমি সমীকৰণবিলাকত চলকবোৰৰ মান বহুৱাই সমাধান কৰিব পাৰোঁ অতি সহজতে নম্বৰ কুৱেশ্যনটো কৈছে যে x + 5 ইকুৱেল টু 7 মাইনাছ অফ x xৰ মান দিছে 1 -1 2 মই অলপ আগত কৈ কৈছিলোঁ যে যদি দুয়োটা ফালে চলক থাকে তেতিয়াহ'লে আমি লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড দুইটা ছাইডে সমাধান কৰিব লাগিব আৰু কোনটো মানত লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড দুইটা সমান হৈছে সেইটোৱে হ'ব সমীকৰণটোৰ সমাধান এতিয়া আমি প্ৰথমতে লেফ্ট হেণ্ড ছাইডটো কৰিম লেফ্ট হেণ্ড ছাইডটো কৰিলে কি হ'ব চোৱাচোন
x + 5 তো ইয়াতে লেফট হেণ্ড সাইড হৈ আছে গতিকে মই x = কি হ'ব কাৰণে পাতিম 1 ৰ বাবে 1 ৰ বাবে লেফট হেণ্ড সাইডটো কি পাম 1 + 5 = 6 পালো আকৌ কি পাতিম ৰাইট হেণ্ড সাইড পাতিম ৰাইট হেণ্ড সাইড কি পাতিম 7 - x আছিলে গতিকে x = 1 ৰ বাবে গতিকে 7 - কিমান পাম 1 = কিমান পালো 6 দেখা গ'ল যে 1 ৰ বাবে লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড দুইটাৰ মানটো সমান হৈছে গতিকে আমি কি বুলি লিখিব পাৰোঁ এতেকে x = 1 সমীকৰণটোৰ সমাধান হয় যদিও আমি প্ৰথমতে ইয়াৰ সমীকৰণটোৰ সমাধান পাই গ'লো যেহেতু আমাক x ৰ 3টা মান দিছে গতিকে আমি 3টা মানেই কৰি দেখুৱাব লাগিব চোৱাচোন x = কিহৰ কাৰণে লিখিম আমি এতিয়া x = দেখাম -1 ৰ বাবে -1 ৰ বাবে লেফট হেণ্ড সাইড কি পাতিব পাৰিম লেফট হেণ্ড সাইডত পাতিলে হ'ব x + 5 x + 5 x ৰ মান কিমান আছিলে -1 + 5 গতিকে কিমান হ'ব এফালে কিমান হ'ব 4 থাকিব আকৌ মই ৰাইট হেণ্ড সাইডটো কৰি চাওঁ ৰাইট হেণ্ড সাইডটোত কি আছিলে যে 7 - x আছিলে গতিকে 7 - -1 গতিকে 7 - প্লাছ গতিকে দেখা গ'ল যে 8 -1 ৰ ক্ষেত্ৰত জানো লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড দুইটা সমান পাইছোঁ নাই পোৱা চোৱাচোন লেফট হেণ্ড সাইডত 4 পাইছোঁ আৰু ৰাইট হেণ্ড সাইডত 8 পাইছোঁ বা তোমালোকে এইটো এনেধৰণেও লিখিব পাৰা চোৱাচোন লেফট হেণ্ড সাইড নট ইজুকেল টু ৰাইট হেণ্ড সাইড এনেকৈ লিখিলেও হ'ব বা এইটো নিলিখিলে তোমালোকে এনেকৈ লিখিবা যে x = -1 সমীকৰণটোৰ সমাধান নহয় মই এতিয়া এইটো এনেকৈয়ে লিখি দেখাইছোঁ এতিয়া চোৱাচোন x = কিহৰ কাৰণে কৰিম আমি -2ৰ বাবে কৰিম x = 2ৰ বাবে x = 2ৰ বাবে মই লেফট হেণ্ড সাইড কৰিব লাগিব লেফট হেণ্ড সাইডত কি আছিলে x + 5 আছিলে গতিকে কি হ'ব 2 + 5 = কিমান পালোঁ 7 পালোঁ আকৌ মই কি পাতিম ৰাইট হেণ্ড সাইডটো পাতিম ৰাইট হেণ্ড সাইডত কিমান দিছিলে x - 7 - x দিছিলে গতিকে 7 x ৰ মান কিমান আছিলে 2 গতিকে কিমান পালোঁ 5 পালোঁ এতিয়া চোৱাচোন x = 2ৰ বাবে লেফট হেণ্ড সাইডত পালোঁ 7 আৰু ৰাইট হেণ্ড সাইডত পালোঁ 5 গতিকে লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড সমান নহ'লে অৰ্থাৎ x = 2 কি নহয় সমীকৰণটোৰ সমাধান নহয় ইয়াক আমি এনেধৰণেও লিখিব পাৰোঁ গতিকে লেফট হেণ্ড সাইড ইজ নট ইজুকেল টু ৰাইট হেণ্ড সাইড ফৰ বা ৰাইট হেণ্ড সাইড যেহেতু x = 2ৰ বাবে লিখিছোঁ গতিকে আমি বেলেগকৈ নিলিখিলেও হ'ব আৰু তোমালোকে যদি ইচ্ছা কৰা তেতিয়াহ'লে লিখি দিবা 5 নম্বৰ কুৱেশ্যনটো চোৱাচোন কি দিছে 2x + 1/3 = 1 ইয়াত চলকটো কোনটো ছাইডত আছে লেফট হেণ্ড সাইডত সেইটো কাৰণে আমি অকল লেফট হেণ্ড সাইডটো কৰিম আৰু x ৰ মানবোৰ কি দিছে -1/2 1/2 আৰু 1/3 এতিয়া চোৱা আমি এতিয়ালৈকে x ৰ মান ভগ্নাংশত কৰা নাই হয় নাই কিন্তু এতিয়া আমি এইটো কিহত আছে ভগ্নাংশত আছে এইটো কেনেধৰণে কৰিম তোমালোকে ভালদৰে চাই ল'বা মই এতিয়া কি পাতিম ৰাইট হেণ্ড সাইডৰ মানটো নাপাতো কাৰণ ৰাইট হেণ্ড সাইডত কনষ্টেণ্ট টাৰ্মটো আছে মানে 1 গতিকে x = -1/2 1/2 1/3 কোনটোৰ কাৰণে লেফট হেণ্ড সাইডৰ আমি মানটো 1 পাওঁ অৰ্থাৎ 2x + 1/3 কোন মানটো 1 পাব লাগিব মই প্ৰথমতে কি কৰিম এতিয়া লেফট হেণ্ড সাইড পাতিম লেফট হেণ্ড সাইড পাতিলে কি হ'ব চোৱাচোন 2x প্লাছ কিমান আছে 1/3 আছে মই কি পাতিম এতিয়া x = -1/2ৰ বাবে -1/2ৰ বাবে কি হ'ব গতিকে কি হ'ব 2 × -1/2 প্লাছ কি আছে 1/3 আছে চোৱাচোন 2 কেঞ্চেল গ'ল থাকিল কিমান -1 প্লাছ 1/3 থাকিলে এতিয়া যোগ কৰিলে কিমান হ'ব -3 প্লাছ 1/3 গতিকে কিমান পালোঁ -2/3 আমি পাব লাগিছিলে কিমান 1 পাইছোঁ কিমান চোৱাচোন -2/3 এতিয়াকে আমি x = মানে -1 এতিয়া সমীকৰণটোৰ কি নহয় সমাধান নহয় আমি এনেধৰণে এটা লিখি দিলেই হ'ল এতেকে চোৱাচোন কি বুলি লিখিম আমি এতিয়া কি হ'ব x = -1/2 সমীকৰণটোৰ সমাধান নহয় এতিয়া মই কি পাতিম আকৌ x = কিহৰ কাৰণে পাতিম 1/2ৰ বাবে চোৱাচোন x = কি পাতিম মই এতিয়া 1/2ৰ বাবে x = 1/2ৰ বাবে x = 1/2ৰ কাৰণে লেফট হেণ্ড সাইডত কি আছিলে 1/2 হ'ল প্লাছ 1/3 গতিকে 2 কেঞ্চেল গ'ল থাকিল কিমান 1 প্লাছ 1/3 কিমান হ'ব যোগ কৰিলে 3 হ'ল 1 হ'ল কিমান পাম 4/3 পাব লাগিছিলে কিমান 1 পাইছোঁ কিমান 4/3 অৰ্থাৎ x = 1/2ৰ বাবে 1/2 সমীকৰণটোৰ কি নহয় সমাধান নহয় বা x = 1/2ৰ বাবে সমীকৰণটো সিদ্ধ নহয় তোমালোকে তেনেকৈও লিখিব পাৰা সমীকৰণটোৰ সমাধান নহয়
এতিয়া মই আকৌ কি পাতিম x = 1/3 ৰ বাবে পাতিম x = 1/3 ৰ বাবে চাওঁচোন কিয় বা x = 1/3 ৰ বাবে লেফ্ট হেণ্ড সাইডত কি আছিল 2 * 1/3 + 1/3 x ৰ মানটো কি পাতিছো 1/3 পাতিছো কেনসেল নাযায় গতিকে কি হ'ব 2/3 আহিব প্লাস অফ 1/3 হেন দুটা যোগ কৰিলে চাচোন হৰৰ দুটা একে আছে গতিকে মই একে ললো গতিকে লবৰ দুটা যোগ কৰিলে হ'ল 2 + 1 গতিকে কিমান পালো 3/3 3 হৰণ কৰিলে কিমান পালো 1 পালো অৰ্থাৎ x = 1/3 ৰ বাবে আমি লেফ্ট হেণ্ড সাইডৰ মানটো কিমান পাইছো 1 পাইছো অৰ্থাৎ কি বুলি ক'ব পাৰিম এতিয়া x = 1/3 সমীকৰণটোৰ সমাধান এটাকে x = 1/3 সমীকৰণটোৰ চাচোন কি লিখিছো সমীকৰণটোৰ সমাধান এই ধৰণে আমি অতি সহজতে সমীকৰণবোৰ মানে চলকবিলাকৰ মান ব্যৱহাৰ কৰি সমাধান কৰিব পাৰো নম্বৰ কোৱেশ্চনটো দিছে যে 10p - 4 = 4 * 2p + 1 ইয়াত চলক কি চলকটো কি হৈ আছে p টো ইয়াত কি বুজাইছে চলক বুজাইছে আৰু p ৰ মানকেইটা কি কি দিছে 2 4 আৰু -4 এটা কোনটো মানৰ কাৰণে লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড দুটা সমান হয় যেহেতু ইয়াতে লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড দুইটা সাইডতে কি আছে চলক আছে গতিকে আমি দুইটা সাইডে কৰি দেখাব লাগিব আমি প্ৰথমতে বাৰু লেফ্ট হেণ্ড সাইডটো কৰি দেখাও লেফ্ট হেণ্ড সাইডটো কি বুলি পাতিব লাগিব চাওচোন 10p - 4 আছে এটা কি লিখিম x p = কি হ'ব বাবে লিখিম 2 ৰ বাবে গতিকে লেফ্ট হেণ্ড সাইডত কি হ'ব 10 * 2 - 4 চাচোন কি হ'ব 20 - 4 হ'লে কিমান পাম 16 পালো আকৌ মই এটা কি কৰিম চাচোন ৰাইট হেণ্ড সাইডটো পাতো ৰাইট হেণ্ড সাইডত কি দিছে 4 * 2p প্লাস অফ কিমান দিছে 1 দিছে মই যদি এটো ভাঙো কি হ'ব 4 * 8 8p প্লাস অফ 4 এ p মান কি ভানৰ বাবে পাতিছো 2 ৰ বাবে গতিকে মই ইয়াত p জায়গাত কি বহাম 2 বহাম 8 * 2 প্লাস অফ কিমান পালো 4 8 * 2 = 16 16 লগত কি যোগ কৰিম 4 যোগ কৰিলে কিমান পাম 20 পাম এ ৰাইট হেণ্ড সাইড আৰু লেফ্ট হেণ্ড সাইড জানো দুইটা সমান পালা নাই পোৱা গতিকে আমি তোমালোকে কেনে ধৰণে লিখিব পাৰা এটাকে লেফ্ট হেণ্ড সাইড not = ৰাইট হেণ্ড সাইড অৰ্থাৎ p = 2 সমীকৰণটোৰ কি নহয় সমাধান নহয় এটা চাচোন মই p = কি হ'ব বাবে কৰিম 4 ৰ বাবে p = 4 ৰ বাবে কি হ'ব লেফ্ট হেণ্ড সাইডত কি হ'ব লেফ্ট হেণ্ড সাইডত কি আছিলে 10p - 4 আছিলে গতিকে 10p - 4 গতিকে 10 * 4 হ'ব হয়নে -4 আহিলে 40 - 4 হ'লে কিমান পাম 36 পাম আকৌ ৰাইট হেণ্ড সাইডটো কৰিম ৰাইট হেণ্ড সাইডত কিমান পাইছিলো a খাই পাতিম ডাইৰেক্ট আমি a খাই পাতি দিম a খাইটো ডাইৰেক্ট আমি পাতি দিম যেহেতু a খাইৰ পিছতে a খাই পাইছো মানে a খাই সিম্পলিফাই কৰিলে আমি a খাই পাম গতিকে আমি ৰাইট হেণ্ড সাইডটো মই এতিয়া ডাইৰেক্ট পাতিছো তোমালোকে ইচ্ছা কৰিলে a খাই প্ৰথমতে পাতি ল'ব পাৰা 8p + 4 আছিল হয়নে 8 * p মানটো কিমান পাতাছো 4 প্লাস অফ কিমান পাইছো 4 4 8 গুণ কিমান পাম 32 32 লগত 4 যোগ কৰিলে কিমান পাম 36 পালো চোৱাচোন এটা ৰাইট হেণ্ড সাইড আৰু লেফ্ট হেণ্ড সাইড দুইটা সমান ওলাইছে কিহৰ বাবে p = 4 বাবে এটাকে কি লিখিব পাৰা p = 4 সমীকৰণটোৰ সমাধান হয় চোৱাচোন এনে ধৰণে লিখি দিব পাৰা বা লেফ্ট হেণ্ড সাইড = ৰাইট হেণ্ড সাইড বুলিও তোমালোকে এনে ধৰণে ইচ্ছা কৰিলে লিখি দিব পাৰা আমি আকৌ এটা কিহৰ কাৰণে কৰিব লাগিব p = কিহৰ কাৰণে কৰিব লাগিব p = -4 ৰ বাবে চোৱাচোন p = -4 ৰ বাবে কি হ'ব লেফ্ট হেণ্ড সাইডত কি আছে 10p - 4 আছে 10 ৰ লগত -4 যদি পূৰণ কৰোঁ কি পাম 10 ৰ লগত যদি মই -4 পূৰণ কৰোঁ তেতিয়াহ'লে কি পাওঁ চোৱাচোন -40 পাম -40 - 4 = কিমান পাম -36 পাম ওকে সৰি এটো কিমান পাম এফালে পাতো -44 পাম গতিকে ৰাইট হেণ্ড সাইডত কি পাম আকৌ চোৱাচোন ৰাইট হেণ্ড সাইডত কিমান আছিলে 8p + 4 আছিলে গতিকে 8 * -4 প্লাস অফ কি পাইছো 4 পাইছো গতিকে কি হ'ব এনেকৈ কৰিলে 4 8 গুণ কিমান 32 গতিকে কিমান পালো -28 পালো জানোন -44 আৰু -22 জানো 28 জানো সমান হয় এতিয়াও সমান নহয় গতিকে আমি কি বুলি লিখিব পাৰিম লেফ্ট হেণ্ড সাইড not = ৰাইট হেণ্ড সাইড অৰ্থাৎ p = -4 সমীকৰণটোৰ সমাধান নহয় এই ধৰণে আমি অতি সহজতে সমীকৰণবোৰ কি কৰিব পাৰো সমাধান কৰিব পাৰো আশা কৰো তোমালোকে বুজি পালা ইয়াৰ পিছতো যদি তোমালোকৰ কিবা নুবুজাকৈ থাকিলে তেনেহলে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা আৰু ভিডিঅটো চাই যদি ভাল লাগিছে তেনেহলে লাইক কৰিবা
আৰু চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা ন'টিফিকেশ্যন বেলটো অল কৰি ৰাখিবলৈ নাপাহৰিবা। থেংক ইউ।